নমস্কাৰ, মই মৌচুমী স্বাগতম জনাইছোঁ আপোনালোকক আন এটি ভিডিঅ'লৈ। যিসকলে মোক ইতিমধ্যে অৰ্ডাৰ কৰি থৈছে কাপোৰবিলাক, মানে এই মেখেলা চাদৰযোৰ ৰিক্ৰিয়েট মই কৰি আছোঁ, দিন ৰাতি কষ্ট কৰি আছোঁ এনেকৈ আপোনালোকক যাতে সোনকালে মই আপোনালোকৰ অৰ্ডাৰখিনি দিব পাৰোঁ। লগতে মই ক্লাছ আপডেটটো আপোনালোকক দি দিছোঁ, যিহেতুকে মই জুন মাহৰ পৰা ক্লাছটো আৰম্ভ কৰিম বুলি ভাবিছোঁ, যিটো মোৰ হাতৰ কামৰ ক্লাছটো। আৰু তাতে ইতিমধ্যে বহুতখিনি ছোৱালীয়ে মোক ৰেছপন্স দিছে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। শিকিবলৈ যে ইচ্ছা কৰে সেইটো জানিয়ে মোৰ আচলতে ভাল লাগিছে। আৰু ক্ৰচে কামো মাজে মাজে অলপমান কৰি থাকোঁ মই, নহ'লে মাইণ্ডটো কিবা ৰিফ্ৰেছিং নালাগে। মোৰ ক্ৰচে কামটো যিমান মই এইবিলাক কৰি থাকিলেও সেইটো মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি সদায় থাকিব। আৰু লগতে মোৰ ছাৰাউণ্ডিংটো অকণমান দেখাই দিছোঁ যে গোটেই পৰিৱেশটো মোৰ গ্ৰীণ হয়, আমাৰ ঘৰৰ যিটো চৌপাশ। গতিকেলৈ মই নেচাৰৰ পৰা বহুত বেছি ইনস্পায়াৰ হওঁ, সেইকাৰণে এই পাটৰ ডিজাইনটো হয়তো এনেকৈ ভাইৰেল হৈ গ'ল নেকি, মই গম নাপাওঁ। কিন্তু নেচাৰে মোৰ ফাৰ্ষ্ট ইনস্পিৰেশ্যন এইবিলাক বনোৱাৰ ক্ষেত্ৰত। বাৰু যি কি নহওক, এটা মাইক্ৰ'ফোন অৰ্ডাৰ কৰিছিলোঁ, সেইটো মই আজি টেষ্ট কৰি চাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। যদি ভাল লাগে এইটো ইউজ কৰিম, যিহেতু বহুত বেছি শব্দ ওলাই থাকে ছাইডত, সেইটো কাৰণে এনেকুৱা সৰু সুৰা বস্তুবোৰ মই এক্সপেৰিমেণ্ট কৰি ভাল পাওঁ বুলি ক'ব লাগিব। লগতে মোৰ চাহকাপটো আছেই, আপোনালোকে জানেই মই চাহ খাই ভাল পাওঁ। এনেকৈ মই কামখিনি কৰি আছোঁ। আজিলৈ আহিছোঁ, বাই।